নমস্কাৰ ফ্ৰেণ্ডছ, জিকে পঢ়াৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাওঁ। আপোনালোকৰ বাবে আজি আমি কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন বাছি আনিছোঁ। সেই প্ৰশ্নসমূহ আলোচনা কৰোঁ আহক। আলোচনা কৰাৰ আগতে আপোনালোকক জনাওঁ যে যিসকলে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেখেতলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়। এক নম্বৰত আছে মিজোৰাম ৱাজ ডিক্লেয়াৰ্ড এজ এ ইউনিয়ন টেৰিটৰী ইন দ্য ইয়েৰ। এ আছে 1972, বি আছে 1947, চিত আছে 1975 আৰু ডিত আছে 1979। ইয়াৰ শুদ্ধ উত্তৰ হ'ব এ 1972। নাম্বাৰ 2ত আছে ৰাজ্যসভা কেন ডিলে দ্য মানি বিল পাছড বাই লোকসভা ফৰ এ পিৰিয়ড নট এক্সিডিং। এ আছে 12 days আছে, বি আছে 14 days আছে, চি আছে 20 days আৰু ডিত আছে 30 days। ইয়াৰ শুদ্ধ উত্তৰ হ'ব 14 days। নাম্বাৰ 3 আছে হুইচ অফ দ্য ফলোয়িং ইয়েৰ্ছ ব্ৰিটিছ গভৰ্ণমেণ্ট এনাউন্স দ্য আগষ্ট অফাৰ। এতিয়া এ আছে 1942, বি আছে 1945 আৰু চিত আছে 1939 আৰু ডিত আছে 1940। ইয়াৰ শুদ্ধ উত্তৰ 1940। 4 নম্বৰ আছে দ্য প্ৰেচিডেণ্ট অফ আঞ্চলিক পঞ্চায়ত ইজ ইলেক্টেড বাই দ্য। এ আছে অল দ্য মেম্বাৰ্ছ অফ আঞ্চলিক পঞ্চায়ত, বি আছে ইলেক্টেড মেম্বাৰ্ছ অফ আঞ্চলিক পঞ্চায়ত, চিত আছে ইলেক্টেড মেম্বাৰ্ছ অফ গাঁও পঞ্চায়ত আৰু ডিত আছে অল দ্য প্ৰেচিডেণ্টছ অফ গাঁও পঞ্চায়ত। ইয়াৰ শুদ্ধ অপশ্যন আছে বি ইলেক্টেড মেম্বাৰ্ছ অফ আঞ্চলিক পঞ্চায়ত। নাম্বাৰ 5 আছে দ্য পঞ্চায়তী ৰাজ এডমিনিষ্ট্ৰেশ্যন ইজ primarily aimed. A আছে to increase the rural development, B আছে to increase the alertness of rural people, C আছে to increase the agricultural product আৰু D আছে to arouse in the people of each area intensive and continuous interest in the community development program. ইয়াৰ শুদ্ধ অপশ্যনটো কি হয় D। এতিয়া পঞ্চায়তী ৰাজ এডমিনিষ্ট্ৰেশ্যনৰ primarily aim to আছে to arouse in the people of each area intensive and continuous interest in the community development program. Number 6 আছে color of skin is due the presence of আছে A melanin আছে, B penin আছে, C আছে mesotocin আৰু D আছে metatorin। ইয়াৰ শুদ্ধ উত্তৰ মেলানিন। color of skin is due to presence of melanin দেই। নাম্বাৰ 7 আছে ইণ্ডিয়াছ most nuclear power station was established at। এ আছে কোৰবা, বি আছে কলপক্কম আৰু চিত আছে তাৰাপুৰ আৰু ডিত আছে টম্ব্ৰে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব তাৰাপুৰ। নাম্বাৰ 8 আছে দ্য ইউনিট অফ ইলেক্ট্ৰিক কাৰেণ্ট ইজ। এ আছে OHM, বি আছে এম্পিয়াৰ, চি আছে ভল্ট, ডিত আছে হাৰ্টজ। ইয়াৰ শুদ্ধ উত্তৰ বি এম্পিয়াৰ। নাম্বাৰ 9 আছে স্কাৰ্বি ইজ কজ ডিউ টু লেক অফ ভিটামিন। এতিয়া ভিটামিন এ আছে, বি আছে, চি আছে, ডি আছে। ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপশ্যন চি ভিটামিন চি। নাম্বাৰ 10 আছে ডেংগু ফিভাৰ ইজ কজ বাই আছে দেই। এ ফুংগি, বি আছে বেক্টেৰিয়া, চি আছে পটজো আৰু ডিত আছে ভাইৰাছ। ইয়াৰ শুদ্ধ উত্তৰ ভাইৰাছ। 11 আছে হুইচ অফ দ্য ফলোয়িং ইজ দি লেটেষ্ট চাইট ফাউণ্ড। এতিয়া আছে এ ধলাবিৰা, বি আছে আমৰি, চি আছে হিমবাদ আৰু ডিত আছে আলমগীৰপুৰ। ইয়াৰ শুদ্ধ উত্তৰ ধলাবিৰা। 12 নম্বৰত আছে এ ষ্টেচু অফ bearded man was found at। এ হৰপ্পা, বি আছে মহেঞ্জোদাৰো, চি লোথাল আৰু ডিত আছে কোটডিজ। ইয়াৰ শুদ্ধ উত্তৰ বি মহেঞ্জোদাৰো। নাম্বাৰ 13 হুইচ অফ দ্য ফলোয়িং ইজ নট known to have grown during Indus Valley civilization। এ আছে কটন, বি আছে হুইট, চি আছে বাৰ্লি আৰু ডিত আছে পালচেছ। ইয়াৰ শুদ্ধ উত্তৰ পালচেছ। নাম্বাৰ 14 আছে ফ্ৰম হুৱেৰ দ্য কপাৰ চেৰিয়ট অফ হৰপ্পান টাইমছ ৱাজ ফাউণ্ড। এ আছে কুনাল, বি আছে ৰাখিগড়ি, তাৰপিছত চিত আছে ডাইমাবাদ আৰু ডিত আছে বনোৱালীটো শুদ্ধ উত্তৰ ডি অপশ্যন ডি হ'ব। 15 নম্বৰ আছে হুইচ ওৱান অফ দ্য ফলোয়িং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং হৰপ্পান চিভিলাইজেশ্যন ইজ কৰেক্ট। এ আছে দ্য ষ্টেণ্ডাৰ্ড হৰপ্পান চিলছ ৱেৰ মেড অফ ক্লে, বি আছে দ্য ইনহেবিটেণ্টছ অফ হৰপ্পান হেড neither knowledge of
copper nor bones. Number C আছে the Harappan civilization was rural based. D আছে the inhabitants of Harappan grew and used cotton. ইয়াৰ শুদ্ধ অপশ্যনটো D. Number 16 আছে the Indus Valley people traded with the A আছে Chinese, B আছে Mesopotamians আৰু C আছে Parthians, D আছে Romans. ইয়াৰ শুদ্ধ উত্তৰ B Mesopotamians. 17 আছে the religion of early Vedic Aryans was primarily of A bhakti, B আছে image worship and yojanas, C আছে worship of nature and yojanas আৰু D আছে worship of nature and bhakti. শুদ্ধ উত্তৰ হ'ব C worship of nature and yojanas. Number 18 আছে the term niskos, which meant an ornament in the Vedic period, was used in later times to denote a public N. A আছে weapons আছে, B আছে agricultural implement আছে, C আছে script আছে আৰু D আছে coin. ইয়াৰ শুদ্ধ উত্তৰ coin. Number 19 আছে the term Aryan denotes. A আছে ethnic group, B আছে nomadic people, C আছে a species group আৰু D আছে superior race. ইয়াৰ শুদ্ধ উত্তৰ হ'ব a species group. Number 20 আছে in which Upanishad is mentioned সত্যমেৱ জয়তে. সত্যমেৱ জয়তেটো wordটো কোনখন উপনিষদত আছিলে? A আছে ছন্দোগ্যা উপনিষদ, B আছে পচনা উপনিষদ, C আছে ঈশা উপনিষদ আৰু D আছে মুণ্ডকা উপনিষদ. ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন D মুণ্ডকা উপনিষদ. Number 21 আৰু শেষ প্ৰশ্ন আছে the cow was an important form of wealth in. A আছে the Rigvedic age, B আছে later Vedic age, C আছে the post Vedic age আৰু D আছে the epic age. ইয়াৰ শুদ্ধ উত্তৰ হৈছে the Rigvedic age. ধন্যবাদ বন্ধুসকল। আজি আপোনালোকৰ বাবে যি প্ৰশ্ন উত্তৰ যুগুত কৰিছিলোঁ সেই প্ৰশ্ন উত্তৰখিনি এইখিনি আছিলে। যদি আপোনালোকে মোৰ চেনেলটো চাই উপকৃত হোৱা যেন পায় তেতিয়াহ'লে মোৰ চেনেলটোত লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰে যেন। ধন্যবাদ বন্ধুসকল। আৰু লগতে আপোনালোকক জনাওঁ যে মোৰ চেনেলৰ আগৰ ভিডিঅ'বিলাকত প্লে লিষ্ট হিচাপে বনোৱা হৈ আছে। তাত আপোনালোকৰ DHSৰ গ্ৰেড 3, গ্ৰেড 4 বা ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যি আহিবলগীয়া এক্সাম ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক তাত আপোনালোকে পাব আৰু যি প্ৰিভিয়াছ ইয়েৰ এক্সাম হৈছিলে DHSৰ সেইবিলাকৰো তাত আলোচনা কৰা হৈ আছে। আপোনালোকে সেইবোৰ চাব পাৰিব। ধন্যবাদ বন্ধুসকল।